ৰাম ইমানে পঢ়িছো মানে মাথাত একো সোমোৱাই নাই আৰু পৰীক্ষালৈ এসপ্তাহে আছে চুমকিও সেই পৰীক্ষা দিয়া কথা আছে নহয় তাই যদি ভাল হয় মোৰ বেয়া হ'লে মই কিন্তু বহুত লাজ পাব লাগিব দেই মই পঢ়ি পিনি ভালকৈ পৰীক্ষাটো দিব লাগিব ঠিকছে পঢ়িম এইকেইদিন বিয়া বুলি একো পঢ়াই হোৱা নাই এইকেইদিন পুৰা টেবুলত একদম বহি দিব লাগিব আৰু এসপ্তাহে আছে মোৰ মা দেউতাই এই বাহঁতৰ ঘৰত পঢ়িবৰ কাৰণে পঠিয়াইছিলে কিন্তু মোৰ এতিয়া ইয়াত একেবাৰে পঢ়া হোৱা নাই মই বাৰু এই পঢ়িবলৈ অহা নাছিলোঁ ৰূপমৰ কাৰণেহে আহিছিলোঁ কিন্তু এতিয়া ৰূপমকো নাপালোঁ অ' বা কি হ'লো মুখখন যে ফুলাই আছ ওচৰৰ খুৰীকেইজনী আৰু বৰমাহঁতে এই চুমকিয়ে বনোৱা ক্ষীৰ আৰু পুৰি চব্জি খাই পিনি পুৰা তাইক তাৰিফ কৰি আছে মইতো চব্জিখিনিত কিমান নিমখ দিছিলোঁ আৰু সেই ক্ষীৰখিনিতো চেনি ঢেৰ দিছিলোঁ কেনেকৈ সিহঁতি সেইবিলাক চব্জি খাব পাৰিলে আৰু ক্ষীৰত কিমান এগাল চেনি দি থৈ আহিছিলোঁ কি মানে তই সেইবিলাক দিবলৈ যাওঁতে তই সেই ভালকৈ চাই লৈছিলি নাই ৰুমটোত কোনোবা আছেনে নাই মই তোক ভালকৈ চাই ল'বলৈ কৈছিলোঁ নহয় কোনোবাই দেখিলে চাগে সেইখিনি মিলাই হোৱাৰ পিছত ৰামুক দেখিছিলোঁ সি সেই চুক এটাত বহি পিনি টোপনিয়াই আছিলে সি দেখা নাই চাগে আৰু বেলেগ কোনো নাছিলে সিয়ে আছিলে তাত তই সেইবিলাক মিলাই থকা দেখি চাগে সি টোপনি ভেকশ্যন ধৰি আছিলে চাগে সিয়ে হেৰি কৈ দিলে চাগে নেজানো আৰু মাথাটো বেয়াহে হৈছে মোৰ এতিয়া চুমকি আহা বহাহি কি হ'ল বৌ মই অহাৰ কাৰণে বেয়া পাইছে নেকি চক খাই গ'ল যে নাই কিয় বেয়া পামনো এনেকুৱা লাগিছে যেন আপোনালোক দুইজনীয়ে কিবা চিক্ৰেট কথা পাতি আছিলে চাগে ন নাই কিনো চিক্ৰেট কথা পাতিম হ'ব অথনি তোমাক মাতিবলৈ মই সেই তোমাৰ ৰুমলৈ আহিছিলোঁ মায়ে তোমাক বিচাৰি আছিলে তেতিয়া তোমালোক দুজনীয়ে কি কথা পাতিছিলা মই চব শুনিছিলোঁ কি কথা চুমকি তোমালোক দুইজনীয়ে মই বনোৱা চব্জি আৰু ক্ষীৰখিনিত চেনি আৰু নিমখ বেছিকৈ দিয়া কথা কৈ আছিলা সেইটো কাৰণে মই আধা চব্জি আৰু ক্ষীৰ বেলেগকৈ থৈ দিছিলোঁ আৰু যোনখিনি বাহিৰত উলিয়াই থৈ দিছিলোঁ সেই তাত তুমি নিমখ আৰু চেনি বেছিকৈ দি দিছিলা হ'ব এইখন তোমাৰো ঘৰ হয় মোৰো ঘৰ হয় এনেকুৱা আৰু নেক্সট টাইম নকৰিবা প্লিজ এনেকুৱা কৰিলে মানে বাহিৰৰ মানুহে চলহে পাব আমাৰ ঘৰখনৰ কথা বেয়াকৈ ক'বলৈ আমি দুইজনী ভালকৈ মিলা প্ৰীতিকৈ থাকিলে আমাক কোনেও বাহিৰৰ মানুহে বেয়াকৈ ক'ব নোৱাৰিব বৌ তুমি মোক নিজৰ ভণ্টি নিচিনা বুলিয়ে ভাবিবা ময়ো তোমাক অহাৰ পৰাই নিজৰ বা বুলিয়ে ভাবোঁ আজিৰ পৰা আৰু এনেকুৱা কাম নকৰিবা ভালকৈ মিলি থাকিম আমি অ' চুমকি মই তোমাৰ লগত ইমান বেয়া কৰিলোঁ তুমি তথাপিও মোক খং কৰা নাই ইমান ধুনীয়াকৈ বুজাই দিছা সঁচাকৈ মই বহুত বেয়া হয় সঁচাকৈ তুমি বহুত ভাল ছোৱালী হয় মইহে তোমাক বুজিব নোৱাৰিলোঁ ইমান দিনে চবেই কৈ আছিলে চুমকি বহুত ভাল ছোৱালী বুলি কিন্তু মই তোমাৰ লগত ইমান বেয়া কৰিলোঁ প্লিজ তুমি মোক মাফ কৰি দিবা আজিৰ পৰা আৰু এনেকুৱা কেতিয়াও নকৰোঁ বেলেগ ছোৱালী হোৱা হ'লে মোৰ এনেকুৱা কামৰ কাৰণে বেলেগৰ আগত কৈ ফুৰিলে হয় কিন্তু তুমি বেলেগক নকৈ মোক বুজালাহি ভালকৈ চৰি মই আজিৰ পৰা এনেকুৱা কাম কেতিয়াও নকৰোঁ আজিৰ পৰা আমি দুইজনী ভালকৈ মিলি থাকিম হ'ব আৰু বৌ এতিয়া তুমি কান্দি নাথাকিবা ময়ো পাহৰিলোঁ সেইবিলাক এতিয়া তুমিও পাহৰি যোৱা যি হ'ল আৰু এতিয়া তুমিও ভালকৈ থাকা ময়ো ভালকৈ থাকোঁ এতিয়া দুইজনে মিলিয়ে আমি এই ঘৰখন ভালকৈ চম্ভালিব লাগিব এতিয়া হেৰি মই ফ্ৰেছ হৈ লওঁ তাৰপিছত তুমি বনোৱা পুৰি চব্জি আৰু ক্ষীৰ খামগৈ তুমি ৰেডি কৰাগৈ যোৱা ঠিক আছে বৌ মই হেৰি ৰেডি কৰোঁগৈ বাৰু আৰু পাপৰি তুমিও আহিবা হ'ব বাৰু গ্ৰেড 3 এক্সামৰ কাৰণে পঢ়ি আছা ন তাকে পঢ়ি আছোঁ একো মাথাত সোমোৱাই নাই কি যে হ'ব জানো ভাল হ'ব দিয়া পঢ়া ভালকৈ ময়ো এইকেইদিন পঢ়িবই পৰা নাই ময়ো দিম নহয় এক্সামটো বিয়া আগতে যি পঢ়িছিলোঁ তাৰ পিছৰ পৰাতো পঢ়াই একেবাৰে পঢ়া হোৱা নাই বৌ তুমি যোৱা ফ্ৰেছ হৈ লোৱাগৈ আহিবা সোনকালে মই ৰেডি কৰি লওঁগৈ পাপৰি তুমিও আহিবা দেই ঠিক আছে আজিৰ পৰা কেতিয়াও এনেকুৱা কাম নকৰোঁ বহুত লাজ পাইছোঁ আজি মই হ'ব দে আৰু এইবিলাক ভাবি নাথাক মোৰো ভুল আছিলে ক'ৰবাত যা ফ্ৰেছ হৈ আগে দেউতাই যে এই ফুলৰ বাগানখন ইমান ধুনীয়াকৈ থৈছে মই ইয়াত সেই ভিডিঅ' কেইটামান বনাব লাগিব ইউটিউবত দি দিম কালি হেৰি মই বাটাৰ চিকেন আৰু পোলাও বনোৱা ভিডিঅ' ইউটিউবত দিলোঁ ভিউজ আৰু সেই ছাবস্ক্ৰাইবাৰ কেইটামান পালোঁ বাৰু ছাবস্ক্ৰাইবাৰ এদিনতে 50টামান পালোঁ এনেকৈ যদি মই সেই ভিডিঅ' বনাই থাকোঁ মোৰ চেনেলটো বহুত ওপৰলৈ যাব বনাব লাগিব পাই আৰু এই ফুলৰ বাগানখনতো বনাব লাগিব অ' চুমকি অঁ মা কওকচোন হেৰি নহয় আঠমঙলা দিনা তুমি ঘৰলৈ যাব লাগিব নহয় সেইদিনাখন এই মা দেউতা দাদাহঁতলৈ কিবা কিবি কাপোৰ চাপোৰ কেইটামান লৈ যাবা তাকে আজি সেই ৰূপমৰ লগত গৈ পিনি শ্বপিং কৰি আহিবাগৈ
অঁ মা, তাকে মই ভাবিয়ে আছিলোঁ হেৰি ৰূপমটো এতিয়া নাই ঘৰত, অলপ পিছত সি আহিলে মানে যাম বাৰু, শ্বপিং কৰি আহিমগৈ। দুইটা হেৰি ফুৰিও আহিবাগে, বিয়া পতাৰ পিছত ক'তো যোৱাই হোৱা নাই নহয়। অলপ জেগাবোৰ চাই আহিবাগে, তাক অলপ সোনকালে মাতি দিবা আজি। হ'ব বাৰু মা। আৰু আঠমঙলা দিনা আমি দুইটাই যামনে আৰু কোনোবা যাব আমাৰ লগত? দুইটা গ'লেও হ'ব, আৰু যদি তোমালোকে যদি কাৰোবাক লৈ যাম বুলি ভাবিছা লৈ যাবা তেতিয়া। অঁ খুৰী, ময়ো যাম তোমালোকৰ লগত। অঁ লৈ যাম বাৰু, তোমাৰ স্কুল নাথাকিলে মানে। পৰহিলৈ কেলৈ স্কুল নাই জানো তোৰ? আছে, কিন্তু মই খুৰীহঁতৰ ঘৰলৈ যাম। মই গৈয়ে পোৱা নাই নহয়, সেইদিনা দৰাৰ লগতহে গৈছিলোঁ। মায়ে গালি দিব নহয় স্কুল নগ'লে। এদিনহে এবচেণ্ট হ'ম, তুমি মোক লৈ যাবা না প্লিজ, মোৰো যাবলৈ মন গৈছে। হ'ব দিয়া, মই সেই মাক সুধিম বাৰু আজি। হ'ব। আমাৰ ই স্কুল যাব নাপালে খুব ভাল পায় নহয়, ভালে পালে আৰু এতিয়া ন? সেনেকুৱা নহয় অ' আইতা, কিয় তেনেকৈ ভাবিছানো? খুৰী সেইদিনাখন ঘৰলৈ গুচি যাব, মই ঘৰত অকলে থাকিব লাগিব। এতিয়া খুৰী ঘৰত আছে, কিমান ভাল লাগিছে মোৰ, সেইকাৰণে ময়ো খুৰীৰ লগত যাম বুলি কৈছোঁ। হ'ব দিয়া, যাবা, মই লৈ যাম বাৰু তোমাক। এতিয়া মন মাৰি নাথাকিবা আৰু, আইতাই এনেইহে কৈছে। হয়তো, মই জোকাইছোঁহে তোক কিবা, অলপতে পেচ পাতেও ল'ৰাটোৱে। মই সেই মিনতিহঁতৰ ঘৰ পামগৈ দেই, এই বহুত দিন হ'ল যোৱা নাই। কাপোৰ কেইটামান থৈছিলোঁ, এই বৰষুণ দিয়া নিচিনা কৰিছেচোন বতৰটো, ভৰাই থ'বাচোন তুমি বৰষুণ আহিলে। হ'ব মা, আপুনি গৈ আহকগৈ, মই ভৰাই থ'ম বাৰু। অঁ খুৰী, শুনা না। অঁ কোৱাচোন। তুমি ড্ৰয়িং কৰিব জানা নাই ভালকৈ? জানো বাৰু, কিন্তু ইমান ভালকৈ নাজানো। কিয়, তোমাক কৰি দিব লাগে নেকি? স্কুলত সেই হোমৱৰ্ক দিছিলে, এই পাপৰি মাহীক ড্ৰয়িংটো কৰি দিবলৈ দিলোঁ, পাপৰি মাহীয়ে ভালকৈ নাজানিলে কৰিবলৈ। সেই তুমি এতিয়া ড্ৰয়িং কৰি দিবাচোন মোক। হয় নেকি? হ'ব দিয়া, সেই ৰাতিকৈ কৰি দিম দেই। এতিয়া মানে মোৰ কাম কেইটামান আছে, মই কৰি লওঁ।